हेलो एवरीवन আপোনালোক সকলো ভালে আছেনে মই ভালে আছো এয়া মই পটককৈ ওলালো ঘৰলৈ যাবলৈ বুলি এটা বিশেষ কাৰণত যাব লগিয়া হৈছে ঘৰলৈ আশা কৰিলো ভিডিওটো শেষলৈকে চাই থাকক এয়া আমাৰ বেটা দেখিছেনে আইতাৰ ঘৰলৈ যাবলৈ পায় পুৰা ফনি আছে চুলি ভাল লাগিছে না আইতাৰ ঘৰলৈ যাবলৈ পায় বহুত ভাল লাগিছে আমাৰ বেটা ওলাই হৈ গ'ল মোৰো হৈ গ'ল আৰু যাব লাগে এয়া আমি গৈ আছো আমাৰ গাড়ী নাই যেহেতু সেইবাবে স্কুটিতে গৈ আছো আমি ঘৰ পালোহি আগফালে ইমানকৈ চিঞৰিলোঁ মাহঁতে নুশুনিলে সেইবাবে আমি পাছফালে সোমাই আহিলোঁ এয়া মায়ে লোকেল চিকেন বনাইছে বিশেষ কাৰণটো যে এইটোৱে আছিলে মানে মায়ে দেউতাই আমাক লোকেল চিকেন খাবলৈ মাতিছিলে খাবলৈ বুলিতো ৰখি থাকিব নোৱাৰি এয়া খানা ৰেডি হৈ গ'ল আমাৰ এইফালে আমাৰ বেটাই ৰুটি খাইছে দেউতাই আৰু আমাৰ এওঁ খালেই মা আৰু মই আছোঁ খাবলৈ খাই মেলি আমাৰ হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ বেটাৰ দেখিছেনে যাবলৈ মন নাই লাহে লাহে আহি আছেহি তাৰ যাবলৈ মন নাই একেবাৰে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব